সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে কালী পূজা। নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম ডাংগুৱাপাৰা পিয়াদাপাৰা চুবুৰীত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা কালী পূজা। ৰাতিপুৱাই ধৰ্মসজ্জা উত্তোলন, সমূহীয়া চাফাই, আয়তীৰ নাম, বন্তি প্ৰজ্বলন, আতচবাজি প্ৰজ্বলন, প্ৰতিমা স্থাপন আদি বিভিন্ন কাৰ্যসূচী ৰাখি সম্পন্ন হয় প্ৰথম দিনাৰ পূজাভাগী। অঞ্চলটোৰ ৰাইজ অতি উৎসাহিত হয়, কিয়নো পিয়াদা চুবুৰীৰ নৱনিৰ্মিত কালী মন্দিৰটো আজিৰে পৰা শুভ উদ্বোধন কৰি পূজাৰ কাম কাজ আৰম্ভ কৰে। উদ্যোক্তাই জনোৱা মতে ভক্তৰ যথেষ্ট ভিৰ হৈছে। লগতে জনায় যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱাৰ ফলত কিছু কাৰ্যসূচী বাতিল কৰিব লগা হোৱা বুলিও অৱগত কৰে। চাওক আমাৰ এই প্ৰতিবেদন। অনুষ্ঠিত হয় এই পোহৰৰ উৎসৱৰ সংগতি ৰাখি আমাৰ এইবাৰ অষ্টমবাৰৰ কাৰণে আমাৰ ইয়াত কালী পূজা উদযাপন কৰা হয়। এইবেলি আমি নতুনকৈ নৱনিৰ্মিত আমাৰ মন্দিৰত, কালী মন্দিৰত আমি পূজাভাগ অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথমতে আমাৰ পতাকা উত্তোলনের শুভ কাৰ্য আৰম্ভ হয়। তাৰপিছত আমি বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আমাৰ এই অনুষ্ঠানটো ৰূপায়ণ কৰা হয়। আৰু এতিয়া আমাৰ কিছু সময়ৰ পিছতে আমাৰ আজি এই পূজাভাগ আৰম্ভ হ'ব, কালী পূজা। গতিকে ইয়াত অজস্ৰ ভক্তৰ আগমন হৈছে, যথেষ্ট মানুহ আপোনালোকে দেখিছে সমাগম হৈছে। গতিকে মই ইয়াৰ পিছত অহাকালি আমাৰ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আছে। তাৰপিছত গধূলি আমাৰ দুখৰা অসমৰ স্বনামধন্য পাঠক পাৰ্থপ্ৰতিম তালুকদাৰ আৰু ধীৰেন দাস দুয়োগৰাকী আমাৰ ইয়াত নাম পৰিৱেশন কৰিব। ইয়াত অজস্ৰ মানুহৰ সমাগম হ'ব, আপোনালোকে আহিলে গম পাব। অজস্ৰ ভক্তৰ সমাগম ৰাতিপুৱাৰ পৰা আমাৰ মানুহ ভিৰ হৈ আছে আৰু অহাকালি যথেষ্ট ভিৰ হ'ব। আজি ৰাতিৰ ভাগত যিহেতু মানুহ অলপ আমাৰ ওচৰৰ মানুহখিনি থাকিব, অহাকালি দিনৰ ভাগত যথেষ্ট মানুহ হ'ব। ৰাতি পাঠক চতে আপোনালোকে গম পাব, যথেষ্ট মানুহ আমাৰ এই ফিল্ড জাগা দিবনৰ অৱস্থা হ'ব। আমাৰ ইয়াত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সংগতি ৰাখি মানে আমি কিছুমান অনুষ্ঠান বাতিল কৰিব লগা হৈছে, মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান। তথাপি যিখিনি পূজাৰ লগত সংগতি ৰাখি যিখিনি নকৰিলে নহয় সেইখিনিয়ে আমাৰ ইয়াত অনুষ্ঠিত কৰা হৈছে। যেনেকৈ আমাৰ ইয়াত আজি পতাকাটো নিষিদ্ধ কৰা হৈছে, পতাকা আমাৰ কৰা নাই, দুই এটা ফুলজাৰি আমাৰ ইয়াত ব্যৱহাৰ কৰা হৈছে, কৰি আমি অনুষ্ঠিতভাৱে দীপাৱলীটো মানে উদযাপন কৰিছোঁ।